হাজোৰ বানপীড়িত লোকৰ কাষত সাংবাদিক প্ৰাঞ্জল কলিতা। হাতত সদায় কেমেৰা আৰু বুম লৈ বাতৰি বিচাৰি ফুৰা সাংবাদিক প্ৰাঞ্জল কলিতাৰ অন্য ৰূপ। হাজোৰ চৌমুখা অঞ্চলৰ বানপীড়িত লোকৰ মাজত সামগ্ৰী লৈ উপস্থিত সাংবাদিক প্ৰাঞ্জল কলিতা। হাজো প্ৰেছ ক্লাবৰ সভাপতি প্ৰাঞ্জল কলিতাই বৰলীয়া নৈৰ ওপৰত শিবিৰ পাতি থকা লোকসকলক আগবঢ়ালে সাহায্য। নিজৰ সামৰ্থ্য অনুযায়ী সাংবাদিকজনে দুৰ্ভগীয়াসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে বানপীড়িত লোকসকলক জিলা প্ৰশাসনে বান সাহায্যৰ নামত ফুটা কৰি এটাও নিদিয়াৰ ফলত বাৰুকৈ সমস্যাত পৰিছিল বানপীড়িতসকল। নিজৰ গাঁঠিৰ ধনেৰে সাংবাদিক প্ৰাঞ্জল কলিতাই লোৱা এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে। হিন্দু শাস্ত্ৰত এটা কথা আছে, যত জীৱ তত শিৱ। য'ত ভগৱান আছে তাতে শিৱ আছে। কথাষাৰ আমি সৰুৰে পৰা শুনিছোঁ বা হিন্দু শাস্ত্ৰৰ মতে আছে। এতিয়া বিপদৰ সময়। আপোনালোকে জানে যে বৰলীয়া নৈৰ যি যথেষ্ট পৰিমাণে পানী বৃদ্ধি হোৱাৰ ফলত বৰলীয়া নদীৰ পাৰত থকা বিশেষকৈ চৌমুখা গাঁৱৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল মথাউৰিত তেওঁলোকে বাস কৰিছিল। আৰু এইটো আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। বাতৰি সম্প্ৰচাৰ কৰাৰ সময়ত আমাৰ আচলতে অকণমান বেয়াও লাগিছিল, কাৰণ কিয়নো যেতিয়া জীৱকুলৰ বিপদ হয় সকলোৱে ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সহায় কৰাটো কৰ্তব্য। কিন্তু আমি দেখা পাইছোঁ আজি কিছুদিনৰ পৰা এক বিশেষ সম্প্ৰদায়ৰ লোকক আচলতে চৰকাৰে হওক বা অন্য কিছুমানে হওক আচলতে অকণমান এলাগী কৰিছে। এইটো আচলতে বেয়া কথা, মোৰ দৃষ্টিত বেয়া কথা। মই পুনৰবাৰ কৈছোঁ, যত জীৱ তত শিৱ। জীৱৰ যেতিয়া বিপদ আহে সকলোৱে ওলাই অহাটো দৰকাৰ। সকলোৱে একগোট হৈ সহায়ৰ হাত আগবঢ়াব লাগে। যেন তেনেকৈ এক ফৰ্মুলাই আমি ইউজ কৰি আচলতে এই অঞ্চলৰ যিসকল প্ৰায় অৰ্ধশতাধিক পৰিয়াল যিসকলে মথাউৰিৰ পাৰত বাস কৰিছে তেওঁলোকক আচলতে আমিতো যথেষ্ট দিব নোৱাৰোঁ। জানে আপোনালোকে, আমি সংবাদ মাধ্যমৰ লগত জড়িত মানে আমি ক'তনো ইমান পইচা পাম। কিন্তু যিখিনি আমি পইচা পাওঁ, যিখিনি আমি বিভিন্নজনৰ কঠোৰ সমালোচনা কৰি হ'লেও আমাক যি পইচা থকা বুলি আমাক আচলতে ভাবে, বিভিন্নজনক সমালোচনা কৰে যে আমি আৰ্থিকভাৱে যথেষ্ট শক্তিশালী, কিন্তু আচলতে নহয়। কিন্তু আমাৰ এটা এইসকল লোকৰ প্ৰতি মৰম বা তেওঁলোকৰ প্ৰতি দুখ দুৰ্দশা দেখি আমি তেওঁলোকক মই নিজৰ ফালৰ পৰা প্ৰায় অৰ্ধশতাধিক পৰিয়ালক মই কিছু সাহায্য প্ৰদান কৰিছোঁ। সাহায্য প্ৰদান কৰি ভালো লাগিছে, কিয়নো আমি সদায় বেলেগৰ বাতৰি কৰি ফুৰোঁ। আমি আজি নিজেই এইসকল লোকক সহায়ৰ অকণমান হাত কিঞ্চিত হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰি আমি নিশ্চিতভাৱে আনন্দিত হৈছোঁ। আৰু প্ৰশাসনক ৰাজ্য চক্ৰ প্ৰশাসন, কামৰূপ জিলা প্ৰশাসনক ধিক্কাৰ দিছোঁ। এইকাৰণে ধিক্কাৰ দিছোঁ যে তেওঁলোকে এইসকল লোকক আৰু লগতে হাজোৰ বিধায়িকাগৰাকীকো অকণমান হ'লেও আমি গৰিহণা দিছোঁ, কাৰণ তেওঁ এটা নিৰ্দিষ্ট এলেকাত তেওঁ লোকসকলক বান সাহায্য প্ৰদান কৰিলে, কিন্তু এটা অঞ্চলৰ ৰাইজ বান সাহায্যৰ নামত ফুটা কৰি এটাও নাপালে। আৰু সেইটো কথা খুবেই দুখ লগাজনক। আমি তেখেতসকলৰ সুমতি কামনা কৰিছোঁ, মই বিশেষকৈ কামনা কৰিছোঁ। আৰু এই বানপীড়িত লোকসকলক অকণমান হ'লেও সহায় কৰিব পাৰি মনত যথেষ্ট পৰিমাণে আনন্দ লাভ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। আগশাৰীৰ চৰকাৰী উচ্চ শিক্ষা অনুষ্ঠান চামতাৰ কামৰূপ মহাবিদ্যালয়ত 2023-24 বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উচ্চতৰ মাধ্যমিক কলা শাখা আৰু স্নাতক প্ৰথম ষান্মাসিকৰ কলা আৰু বিজ্ঞান শাখাৰ নামভৰ্তিৰ প্ৰপত্ৰ দি থকা হৈছে। উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ তাৰিখ 26 জুন 2023। আনহাতে স্নাতক প্ৰথম ষান্মাসিকৰ কলা আৰু বিজ্ঞান শাখাৰ নামভৰ্তি অহা 7 আৰু 8 জুলাই 2023। নামভৰ্তি প্ৰক্ৰিয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি হ'ব। বিশেষ জনাৰ বাবে কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হ'ল। ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ভাল খবৰ। নলবাৰী চহৰ বিদ্যাপুৰৰ 6 নম্বৰ উপপথত নতুনকৈ গঢ় লৈ উঠিছে খেলৰ সৈতে জড়িত সা সামগ্ৰী বিক্ৰীৰ এক নতুন প্ৰতিষ্ঠান ডলফিন এছ'চিয়েটছ। অল কাইণ্ডছ অফ স্পৰ্টছ আইটেমছ, ৱেয়াৰ্ছ, শ্বুজ, জাৰ্চি, মোমেণ্ট আৰ এভেইলেবল। অতি ৰেহাই মূল্যত সকলো সামগ্ৰী ইয়াত পোৱা যাব। যোগাযোগ নম্বৰ 6005111020 আৰু 9435028645।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।